জ্যেষ্ঠ মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ প্ৰেছিডেণ্ট আমাৰ সকলোৰে আদৰৰ ভৱেশ কলিতা ডাঙৰীয়া, অসমৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, অসমৰ মন্ত্ৰী উৰ্খাওগৰা ব্ৰহ্ম ডাঙৰীয়া, আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া, এজন শক্তিশালী যুৱ নেতা অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ আজিৰ সভাত উপস্থিত অসমৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত বৰপেটা, কোকৰাঝাৰ আৰু গুৱাহাটীৰ আমাৰ এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ অসম গণ পৰিষদৰ আৰু UPPLৰ প্ৰাৰ্থীসকল আৰু লগতে আজিৰ এই সমাৱেশত উপস্থিত মাতৃসকল, বাইদেউ ভনীসকল, দাদা ভাইসকল, মই সকলোলৈ ৰঙালী বিহু, ৰংজালী বৈশাগু আৰু বিশ্বৱাৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোক সকলোৱে নতুন বছৰত শান্তি, সম্প্ৰীতি, মৰম, স্নেহ আৰু ভাল এটা পৰিৱেশত সকলো আপোনালোকৰ নিজৰ নিজৰ উদ্দেশ্য, নিজৰ নিজৰ কামবিলাক সম্পন্ন কৰিব পাৰিব। আজি আমি ৰঙালী বিহুৰ এই এটা উৎসৱমুখী পৰিৱেশত আৰু সকলো এটা উৎসৱমুখী এটা পৰিৱেশ পাবলৈ সক্ষম হৈছোঁ যে আমাৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী আৰু বিশ্ব সকলোৱে সন্মান কৰা, শ্ৰদ্ধা কৰা আমাৰ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ নলবাৰীলৈ আহি আছে। আমি সকলো তেখেতক আদৰণি জনাবলৈ, আদৰিবলৈ তেখেতৰ ভাষণ, তেখেতৰ মাৰ্গদৰ্শন আৰু তেখেতৰ যি ভাৰতবৰ্ষৰ প্ৰতি মৰম স্নেহ, ভাৰতীয় মানুহৰ প্ৰতি যি মৰম স্নেহ, এই গোটেই কথাৰ কাৰণে তেখেতক কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ আজি উপস্থিত হৈছোঁ। শ্ৰদ্ধা ৰাইজ, প্ৰধানমন্ত্ৰী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'বলৈ গৈ আছে আৰু এনেকুৱা সময়ত এজন ভাৰতীয় মানুহ হিচাপে আমি সকলোৱে উপলব্ধি কৰিছোঁ যে আমি দেশৰ নেতাজন এনেকুৱা বিচাৰোঁ যিজন নেতাই নেকি দেশৰ শেষ মানুহজন যাক দৰিদ্ৰ সীমাৰেখাৰ তলৰ বুলি আমি ভাবোঁ, সেইসকলৰ কথা সদায় চিন্তা কৰে আৰু দেশখন বিশ্বৰ ভিতৰতে বিকশিত দেশ হিচাপে স্থাপন কৰাৰ কাৰণে চিন্তা কৰে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশৰ বিভিন্ন ৰাজ্যত, বিভিন্ন প্ৰান্তত, বিভিন্ন জাতি জনগোষ্ঠী, আজি ST, SC, দলিত যি জনগোষ্ঠীৰে নহওক কিয় সেইসকলক সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, সাংস্কৃতিকভাৱে সকলো দিশত আগুৱাই নিয়াৰ কাৰণে তেখেতে যি যোজনা বনাইছে, যি আঁচনি বনাইছে, ইয়াত যোৱা 10 বছৰত আমি সকলো লাভান্বিত হৈছোঁ। আজি কাশ্মীৰৰ পৰা লৈ পেলাই আপুনি উত্তৰ পূৰ্বাঞ্চললৈকে যিটো আমি দেখিবলৈ পাইছোঁ, স্বাধীনতাৰ পিছত যি অঞ্চলবিলাক জ্বলন্ত অঞ্চল হিচাপে আমি দেখিবলৈ পাইছোঁ, এই অঞ্চলবিলাকত আজি স্থায়ী শান্তি আহি গ'ল। আজি BTR অঞ্চলত স্থায়ী শান্তি আহি গ'ল, উত্তৰ পূৰ্বাঞ্চলত স্থায়ী শান্তি আহি গ'ল, ভাৰতৰ বিভিন্ন অঞ্চলত আজি স্থায়ী শান্তি আহি গ'ল। আজি ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি সংগ্ৰাম আছিলে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, নিজৰ ৰাজনৈতিক অধিকাৰৰ কাৰণে, এই সংগ্ৰামবিলাকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সসন্মানে সমাধান কৰি আজি ভাৰতখন এটা সুস্থিৰ, এটা সাষ্টেইনেবল পিচ স্থাপন কৰিবলৈ আজি সক্ষম হৈছে। সেইকাৰণে আজিৰ সময়ত আমি সকলো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবলৈ সকলো ওলাই আহিছোঁ। ইয়াত অসম গণ পৰিষদ, ইয়াত UPPL, আমি BJPৰ লগত একেলগে থিয় হৈ আজি NDA শক্তিশালী কৰাৰ লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাত মজবুত কৰিবলৈ সকলো ওলাই আহিছে। ভাৰতীয় মানুহবিলাকে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক খুব ভালকৈ আদৰি লৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতৰ সকলো কোণা কোণাত বসবাস কৰা সকলো জনগোষ্ঠীৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আজি আমি অসমত আছোঁ। অসমত আজি স্বাধীনতাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ যি মুখ্যমন্ত্ৰীজনে আমাক এটা ডাঙৰ সপোন দিবলৈ সক্ষম হৈছে যে অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হ'ব লাগিব।
আজি অসমখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত স্থায়ী শান্তি আহি গ'ল ইয়াৰ বাহিৰে আজি শিক্ষাৰ দিশতে হওক অৰ্থনীতিৰ দিশতে হওক ইনফ্ৰাষ্ট্ৰাকচাৰ যেটো আন্তঃগাঁথনি দিশতে হওক অসমৰ প্ৰত্যেকটো জিলা প্ৰত্যেকটো সাব ডিভিজন প্ৰত্যেকটো ব্লক আগুৱাই নিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি আঁচনি লৈছে আৰু এই আঁচনিৰ দ্বাৰা অসমৰ সকলো জাতি জনগোষ্ঠী সকলো নাগৰিকৰ আজি লাভান্বিত হৈছে বিটিআৰ অঞ্চলটো এটা সময়ত নেগলেক্টেড হৈ আছিল এই অঞ্চল বঞ্চিত হৈ আছিল বহুত বছৰ ধৰি বিটিআৰ অঞ্চলৰ ৰাইজে বিভিন্ন অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছিল এই সংগ্ৰামৰ কাৰণে এটা সময়ত বড়ো অনাবড়ো বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিল ভাতৃঘাতী সংঘাত হৈছিল আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সকলো মিলি বিটিআৰ অঞ্চলত স্থায়ী শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছো এই কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো আমি এইবাৰৰ যেটো নিৰ্বাচন এটো এটা একপক্ষীয় নিৰ্বাচন ইয়াত কোনো বিৰোধী নাই ইয়াত অকল আমাৰ এনডিআৰ প্ৰাৰ্থীসকলে আজি যেটো নেকি ৰাইজৰ মনত ৰাইজে যেটো দেখা পাইছে এটো অকল এনডিআৰ প্ৰাৰ্থীসকলকে আজি দেখিবলৈ পাইছে ইয়াত বিৰোধী বুলি অসমত একো নাই সেই কাৰণে এই নিৰ্বাচনত সকলোৱে মনটো ইতিমধ্যে সিদ্ধান্ত লৈছে আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা এই তিনিটা দলৰ যি বিষয়ববীয়াসকল আৰু শ্ৰদ্ধা ৰাইজক অনুৰোধ কৰিছো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাক ইমানখিনি দিছে তেখেতৰ কৃতজ্ঞতা স্বৰূপে আমিও আমাৰ দায়িত্ব আছে যে আমাৰ যি 14টা সমষ্টি আছে প্ৰত্যেকটা সমষ্টিত বিপুল ভোট দি আমাৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাব লাগিব মই হেতুকে অনুৰোধ কৰিছো খুলুমবাই ৰাইজফোৰ ৰংজালী बैसागुनि गाहाम हामलायनाय बावहरबाय आरो जिखिनि दिनै बाहागो लाफैदों आं बेखौनो खावलायदों जे प्रधानमन्त्री बिथांनि दैदेननायाव आरो लोगोसे जोंनि चिफ मिनिस्टार बिथांनि दैदेननायाव जोंनि ओनसोलफ्राव गोजोन फैनायजों लोगोसे जोंनि सोरगिदिं जौगानाय जोंनि राव थुनलाइ हारिमुनि रैखाथि होनाय गासैबो खामानिफोरा दिनै मोजाङैनो जाफुंदों दा बिनिखायनो नैबे समाव गोनो गोथो जानो नाङा बरपेटायाव जोंनि बिजाथिया फणिभूषण चौधुरी बिथांखौ मैदेरनि सावगारियाव भोट होनांगोन गुवाहाटीयाव जोंनि बिजाथिया बेयाव फैदों जे बिथांनो फामे बिबारनि सावगारियाव भोट होनांगोन दरं उदालगुरियाव फामे बिबारनि सावगारियाव भोट होनांगोन आरो कक्राझाराव ट्रेक्टरनि सावगारियाव भोट होनांगोन आं बयखौबो खावलायदों जे गोनो गोथो जानो नाङा जोबोद मोजां थासारि जोङो दिनै जौगानायनि लामायाव फैबाय बे जौगानायखौ गोख्रै आरो गोख्रों खालामनो थाखाय बयबो एबार जाहाथे लैहोर लैहोरै जोंनि बिजाथिफोरनो भोट होयो बेखौनो खावलायनानै সকলোলৈ ধন্যবাদ জনাই পুনৰ ৰঙালী বিহু ৰংজালী बैसागुर শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ সম্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিলো এতিয়া মই বিনম্ৰতাৰে অনুৰোধ জনাইছো অসম গণ পৰিষদৰ সম্মানীয় সভাপতি শ্ৰী অতুল বৰা ডাঙৰীয়াক তেখেতৰ বহুমূলীয়া বক্তব্য দাঙি ধৰিবলৈ আমি আদৰণি জনাইছো অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা অসম গণ পৰিষদৰ সম্মানীয় সভাপতি শ্ৰী অতুল বৰা ডাঙৰীয়া নমস্কাৰ বিহুৰ বতৰ নিৰ্বাচনৰ বতৰ তাতে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী বিশ্বৰ জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি পবিত্ৰ ভূমিলৈ আহি আছে মই সকলোৰে মাজত উৎসাহ দেখিছো আৰু মই আটাইলৈকে ৰঙালী বিহুৰ উলগ জনাইছো আৰু অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনাইছো নতুন বছৰটো আপোনালোক সকলোৰে বাবে সুখ আৰু সমৃদ্ধিৰ হওক আমি তাকে কামনা কৰিছো শ্ৰদ্ধা ৰাইজ মঞ্চত উপবিষ্ট আজিৰ এই নিৰ্বাচনী সভাত ভাৰতীয় জনতা পাৰ্টিৰ সম্মানীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া ইউপিপিএলৰ সম্মানীয় অধ্যক্ষ প্ৰমোদ বড়ো ডাঙৰীয়া সম্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া ইউজি ব্ৰহ্ম ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া আৰু বিশেষভাৱে এই সভাৰ দায়িত্বত থকা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু দলৰ আৰু চৰকাৰৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী সম্মানীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া সম্মানীয় সাংসদ কুইন ওজা ডাঙৰীয়ানী আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী
বৰপেটা সংসদীয় সমষ্টিৰ সন্মানীয় ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু দুগৰাকী আমাৰ প্ৰাৰ্থী আছে শ্ৰদ্ধেয়া বিজুলী কলিতা ডাঙৰীয়ানী, জয়ন্ত বসুমতাৰী ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেত্ৰী ৰেখাৰাণী দাসবড়ো ডাঙৰীয়ানী আৰু পৰম শ্ৰদ্ধাৰ সমবেত ৰাইজ। নলবাৰীৰ এই পবিত্ৰ ভূমিত আজি সমবেত এই বিশাল জনসমুদ্ৰই এটা কথা স্পষ্ট কৰি তুলিছে যে আমাৰ পৰম আদৰণীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুযোগ্য নেতৃত্বত তৃতীয়বাৰৰ বাবে NDA ক্ষমতালৈ আহিব।